আপোনালোকৰ সকলো ভালে আছেনে? মই নিভা আৰু এইটো মোৰ ইউটিউব চেনেল নিভাছ ডায়েৰীত মই আপোনালোক আটাইকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোটামুটি একমাহ মানে হ'ল মই কোনো ভিডিঅ' দিয়া নাই, বাট ভাবিলোঁ আজি এটা ভিডিঅ' দি দিওঁ, সৰু ভিডিঅ' বাট দিম আৰু। এতিয়া মই আছোঁ কিটচেনত, ভাবিছোঁ কিবা এটা ইভিনিঙৰ নাস্তা বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বৰ্তমান অলপ আন্ধাৰ হৈছে আৰু মই অলৰেডি লাইট লগাই লৈছোঁ। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়াতে নকওঁ কি বনাম যিটো বস্তু মই বনাম সেইটো মই এদিন আগতে বনাইছিলোঁ আৰু সিদিনা খাই ভাল লাগিছিলে। চ' আজি ছেকেণ্ড টাইম হয় মই বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। বলক। অলৰেডি বহুত দেৰি হৈ গৈছে আৰু মই বস্তুখিনি জল্দি ৰেডি কৰি আছোঁ, দেখাই আছোঁ মই আপোনালোকক। প্ৰথমতে মই এটা বাচনত 3টা কণী লৈ লৈছোঁ আৰু কণীখিনিত 1 কাপ ৰিফাইন অইল দি ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া মই তেল দিয়া কাপটোৰ জোখেৰে 1 কাপ চেনি মিশ্ৰণখিনিত দি দিলোঁ। আচলতে মই চেনিখিনি গুড়ি কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু কাৰেণ্টটো সেইখিনি সময়ত নাছিল, সেইকাৰণে মই এনেকৈ দি দিলোঁ। চেনিখিনি মিক্স হোৱাৰ পিছত মই লৈ লৈছোঁ 1.5 কাপ ময়দা আৰু ভালদৰে চালনীৰে চেকি লৈছোঁ আৰু ময়দাখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মিশ্ৰণটো ভালদৰে মিক্স হোৱাৰ পিছত এনেকুৱা ধৰণৰ হৈ গৈছে। এতিয়া মই ইয়াত দিম 1 কাপ গাখীৰ মই ডাঙৰ কাপ এটাৰে লৈছোঁ। এয়া আমুল তাজা গাখীৰ হয়, 1 কাপ দিছোঁ আৰু এইখিনিও ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত দিছোঁ 1 চামুচ বেকিং পাউডাৰ দিয়াৰ আগতে ইয়াত আধা চামুচ মই বেকিং ছ'ডাও দি দিছিলোঁ, কিন্তু সেইখিনি ভিডিঅ'টোত ডিলিট হৈ গ'ল। আৰু লাষ্টত দিছোঁ আধা চামুচ ভেনিলা এচিড ফ্লেভাৰৰ কাৰণে। আৰু লাষ্টত আমাৰ মিশ্ৰণটো এনেকুৱা ধৰণৰ হৈছে। আৰু এতিয়া আমি এইখিনি এনেধৰণে 1 ঘণ্টাৰ কাৰণে থৈ দিম। 1 ঘণ্টা পিছত মিশ্ৰণটো এনেকুৱা ধৰণৰ হৈছে আৰু মই এই মিশ্ৰণখিনি এনেকুৱা ধৰণৰ আইনাৰ বাটিত উলিয়াই ল'ম বুলি ভাবিছোঁ, কাৰণ যদি মই আগতীয়াকৈ সমানে মিশ্ৰণটো ভাগ কৰি লওঁ তেতিয়াহ'লে পেনকেক কেইটা বনাব সুবিধা হ'ব আৰু চাইজটোও সমান হ'ব। মই টোটেল 4টা বাটিত মিশ্ৰণটো ভাগ কৰি লৈছোঁ। মই পেনকেক বনাবৰ কাৰণে এইখন ব্যৱহাৰ কৰিম। আপোনালোকে ঘৰত থকা যিকোনো পেন নিজৰ সুবিধা অনুসৰি ব্যৱহাৰ কৰি ল'ব পাৰে। এয়া চাওক, মই বাচনটোৰ চাৰিওপিনে ৰিফাইন অইল লগাই দিছোঁ যাতে কেকটো লাগি নধৰে। নাজানো কিয় আজি ইমান খেলিমেলি হৈ আছে। ফাৰ্ষ্ট কেকটো বনোৱা ভিডিঅ'খিনি ডিলিট হৈ থাকিল, চ' প্ৰথমটো মই দেখুৱাব নোৱাৰিলোঁ। বাৰু যি কি নহওক, এইটো হৈছে মোৰ প্ৰথম কেকটো আৰু ছেকেণ্ড কেকটো মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে মই আগতেই বাতিত জুখি থোৱা পেটাৰ্ণখিনি দেখুওৱা ধৰণে দি দিছোঁ আৰু জুইটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ। এতিয়া 5 পৰা 7 মিনিট সময়ৰ কাৰণে মই কেকটো এনেদৰে ঢাকি ৰাখিম। আৰু এয়া চাওক, আমাৰ কেকটো ৰেডি হৈ গৈছে। এয়া মই ওচৰৰ পৰা দেখাই দিছোঁ, চাওকচোন কি ধুনীয়া হৈছে। ঠিক তেনেদৰে মই বাকী 2টা কেকো বনাই ল'লোঁ আৰু চাব পাৰে গোটেইকেইটা কেকে সঁচাকৈ ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছিল। হে গাইজ, কেকটো বনালোঁ, খালোঁ আৰু এতিয়া টাইম হৈছে 8:30। বহুত বেছি দেৰিয়ে হৈ গ'ল, ভাত বনাব যাবৰ টাইমেই হ'ল। কিন্তু আজি বিদায় লোৱাৰ আগতে মোৰ 2টামান কথা ক'বলগীয়া আছিলে। সেইটো হৈছে, প্ৰথমতে মই ক'ব বিচাৰোঁ
হেপী বাৰ্থডে ঋষি। আজি ঋষিৰ জন্মদিন হয়, আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰিব। আৰু মোক বহুতে সুধি আছিলে মই বহুত দিন ভিডিঅ' কিয় বনোৱা নাই। মোৰ কিবা কিবি পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ, যিহেতু মোৰ এইটো মানে প্ৰফেশ্যনেলি এনেকুৱা নহয় যে মই ভিডিঅ' বনামেই, জাষ্ট কেতিয়াবা এনে থাকিলে আৰু এনে বনাওঁ আৰু কেতিয়াবা মন গ'লে। বাৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰি দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে বাই।